ও শিখৰ বন্ধ হলে অসমত ও মাজনী ভাতে গৰা বেছি খাম ও মৰম বন্ধ হলে হৃদয়ত ও মাজনী অক্সিজেন নাপাই মৰি যাম। বা 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 বৰ সুন্দৰ গান মাছা দেই, সুন্দৰ লাগছে দে তোৰ গানটো শুনি। মানুহ এটা ফোন কৰা কথা আছিল ৰ, ইচ্ছাত গেলি আমো নাই ফৰবাতো নাই দেখো নাই। মানুহ ফোন কৰিব তো কোন মানুহ কোনোবা লুৱাটিং বেপাৰী চেপাৰী নেকি নাই? হে বন্ধা কথা ভালকে কবি দে, মুগা গিৰা চিনি পেলাম কিন্তু কেতিয়াবা। মোক কি আকৌ লুৱাটিঙৰ বেপাৰী ফোন কৰিব নেকি? তইতো গম পোৱা নাই আজি কোনে ফোন কৰিব, গম পাবি দ। হে বন্ধু খং কিয় কৰা? তোক তামচা নকৰি মই বেলেগক তামচা কৰিব যাম নেকি? দেচোন দে কওক কোনে ফোন কৰিব, শুনি দে ময়ো। তই নন্দন দাক চিন পা না, নিউজ চেনেলত যে কাম কৰে? নন্দন দাই কালি ৰাতি মোক ফোন কৰি কৈছি আমি দিও বোলে নিউজ চেনেলত যাব লাগিব, CM ছাৰো আহিব তাতে। এতিয়া নন্দন দা আমাক দেখো নিয়াৰ কাৰণটো হ'ল নন্দন দাকে দুটা চলি বিচাৰিব দিছে। নন্দন দাই নিউজ চেনেলত আমাক দেখো উঠাব খুজিছে দেচোন। ময়ো যাওঁ বুলি ক'লো, এতিয়া তই যাব পাৰিবি না? তই কি কথা কয়? নিউজ চেনেলত আমাক মাতছি তই আৰু মই যাব পাৰিম নে সোধা? বল 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 এতিয়া যাওঁ। বুন্দা নিউজ চেনেলত তাক সেনকে যাওঁ বুলি যাব পাৰি নেকি? নন্দন দাই ফোন কৰোঁ ৰ, ফোন কৰিলে যাব পাৰিম, টিকেট বুলি ফোনেই কৰা নাই। তাৰবাৰ ফোনটো কেতিয়া আহে ঘণ্টা? দে 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 অলপ সময় ৰখ দে এটাইতে। কাৰোবাৰ ফোন আছে তোৰে দে ফোন কৰিছি বোধে দেখি চাওচোন চাও। হেল্ল' দাদা কওক। আমি দুই একেলগে আছো ৰ'ব। যাব যাওক একনো কথাখিনি বুজি গ'লো। গধূলা যাব লাগিব ন? দিয়ক হ'ব দিয়ক, আমি যাই থাকিম দিয়ক। এড্ৰেছটো দিব মোক। দিয়ক হ'ব দিয়ক। ভাই গধূলা মাতছি, তই যাব ৰেডি নে? নিউজ চেনেলত মাতছি মই আৰু নাজান না, কি বাৰে বাৰে সুধি থাকা? যাম দে বল এতিয়া ঘৰত গ'লে যাওঁ, জোতা অলপ পালিচ কৰি লওঁ। তাতে আজি CM ছাৰকো লগ পোৱাৰ কথা। বল অলপ চুলি দিলো বনাই লৈ যাব লাগিব। বল আমি ঘৰত গ'লে যাই থাকো বল। ঘণ্টা না বাবা কথা এটা হৈ গেলাই, নিউজ চেনেলত আমাক মাতছি। মোৰ কথাটো এতিয়াও কিবা সপনে লাগি আছে কতনো সুবিধাটো পালো আমি। নন্দন দা আমাৰ গাঁৱৰ কাৰণেই, তাতে আমি গাঁৱৰ পৰিৱেশ চবতকে পাৰাও চবতকে নৰাও, গতিকে আমাক দেখি মাতছি দে আৰু। তাকেইতো ৰ বগল, মই যিমানে জাগা পাবা ধৰছো সিমানে ভয়ি লাগবা ধৰছি। তাতে বা আৰু কি বাঘ ভালুক দেখুৱাই। ভয় কৰিব লগা একো নাই, আমিতো নিজে ইচ্ছা কৰি যাব খোজা নাই। আমাক মাতছি আৰু দমত যাম, যি সোধে দমত কম। মেকুৰীৰ কলজা দেখিম তই CM ছাৰৰ আগত কেনেকে দমত কথা ক। মানুহ থৰথৰে কঁপি যায় আৰু তই মই কি মানুহ নহয় নেকি? চৰি মোৰে ভুল আছিল দে, তই মানুহেই দেও নাই, মইতো কিবা বেলেগ জন্তু বুলি ভাবছিলো। ফালতু বস্তু নাঙ্গি যাও, তাড়াতাড়ি যাও, দেরি হলে আৰু নন্দন দাই আমাকে গালি পাৰিব। গাড়ী ৰখো, জাগা এৰি থৈ আহিলো তো। ৰখো। ছাৰ নমস্কাৰ। আমাৰ তহঁত আহি পাইছ নহয়? একোতো অসুবিধা হোৱা নাই তহঁতৰ আহোঁতে? নাই আমাৰ একো অসুবিধা হোৱা নাই। ঠিক আছে। ছাৰ আপুনি বহা নাই যে, বহি লওক। নাই নন্দন, মোৰ অলপ পাইলছৰ প্ৰব্লেম চলি আছে। মই বহিলে এইবোৰ চোফা টোফা তিতি যাব, পিছত তোৰে বিপদ হ'ব। তই কিবা ক'বলৈ আছে যদি কৈ যা। ছাৰ আপুনি বেয়া নাপাব, আমি নিউজটো যিমান পাৰোঁ সিমান সোনকালে শেষ কৰিব চেষ্টা কৰিম। বাবা দে আৰম্ভ কৰি যাব পাৰা তই। নমস্কাৰ, পচালি নিউজৰ আন এটা বিশেষ অনুষ্ঠানলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আঠুভাঙা গাঁৱৰ বিশেষ মন্ত্ৰী আৰু দুজন বিশেষ ছাত্ৰ। আজি আমি ইয়াত আলোচনা কৰিম শিক্ষা সন্দৰ্ভৰ বিশেষ কিছু কথা। স্কুল কলেজ বন্ধ থকাৰ পিছতো
ছাত্ৰ সমাজে কেনেকৈ শিক্ষা গ্ৰহণ কৰি আছে সেই সন্দৰ্ভত কিছু আলোচনা কৰিম আজি এই বিশেষ অনুষ্ঠানটোত। তেন্তে বলক আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ। প্ৰথমে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান পৰিস্থিতিত কেনেকৈ শিক্ষা গ্ৰহণ কৰি আছে তাৰ বিষয়ে দুই এষাৰ ক'বলৈ মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ। বাবা তই এইটো ভাল প্ৰশ্ন কৰিছ। আমিতো স্কুল কলেজবিলাকত দি দিছোঁ ন অনুমতি অনলাইন ক্লাছ কৰিবৰ বাবে। সিহঁতে বা কৰিছে নে কৰা নাই সেইটো কিন্তু মই গম নাপাওঁ দেই। ধন্যবাদ ছাৰ, আপোনাৰ উত্তৰটো পাই এতিয়া মই ছাত্ৰসকলৰ মাজলৈ আহিছোঁ। তোমালোকে কোৱাচোন অনলাইন ক্লাছ তোমালোকৰ কেনেদৰে চলি আছে? সেয়ে আমাৰ অনলাইন ক্লাছটো এনেই ভালেই চলি আছে। অনলাইন ক্লাছ কৰি আছে ছাৰহঁতে, কিন্তু অনলাইন ক্লাছ কৰিব যেতিয়া মই যাওঁ তেতিয়া প্ৰমিলাৰ মেছেজ আৰম্ভ হৈ যায়। এই মেছেজটো আহিলে মই তাৰ লগতে অনলাইন ক্লাছ কৰোঁ দিয়ক আৰু। চা বাবা, অনলাইন ক্লাছৰ সময়ত যদি তই প্ৰেম চেম মানি ল ন, তই নিজে কিন্তু দুদিনো নালাগে ধ্বংস হ'বলৈ। তই অলৰেডি ধ্বংস হৈছে, মোৰ চকুৱে কৈ দিয়ে। ধন্যবাদ ছাৰ। এইবাৰ মই আনজন ছাত্ৰৰ ওচৰলৈ আহিছোঁ। তেখেতৰ অনলাইন ক্লাছ কেনেকৈ চলি আছে আমি জানিব বিচাৰোঁ। গতিকে তেখেতে অনলাইন ক্লাছ কেনেকৈ চলি আছে আমাক কৈ গ'লে হ'ল। ছাৰ মোৰ অনলাইন ক্লাছ ঠিকেই চলি আছিল, কিন্তু ছাৰ পাবজিখন প্লে ষ্টৰত অহাৰ পৰাই মোৰো অনলাইন ক্লাছ ৰদ্দলৈ গ'ল। এতিয়া ছাৰ অনলাইন ক্লাছ মই পাবজিতে কৰি আছোঁ দিয়ক। নন্দন, এইখিনিতে তোলৈ মোৰ এটা বিশেষ প্ৰশ্ন আছে। তই দুজন প্ৰতিভাশীল ছাত্ৰ আহিব বুলি কৈ এই মাল দুটা ক'ৰ পৰা উঠাই আনিছ? ছাৰ আপুনি ভুল নুবুজিব, এই দুজন ছাত্ৰ আমাৰ গাঁৱৰ সকলোতকৈ পঢ়া শুনা কৰাও আৰু পঢ়া শুনা নকৰাও ছাত্ৰ। চা নন্দন, মোৰ লগত দুতলীয়া কথা নচলিব ন। কিবা ক'বলৈ থাকিলে এটা কথাই কবি। ছাৰ মোৰ ভুল হৈছে দিয়ক। আৰু তোমালোক দুয়ে ছাৰে যি প্ৰশ্ন কৰে তাৰে উত্তৰবিলাক দি যোৱা। ছাৰ আপোনাক মই এটা প্ৰশ্ন কৰিব পাৰোঁ না? বাবা, তোমালোকৰ কাৰণেতো মই ইয়াত আহিছোঁ ন। যি সুধিব লগা আছে পোনপটীয়াকৈ সুধি যোৱা। ছাৰ চৰকাৰে যি মোবাইলগিলা দিব খুজিছে ছাৰ দিব না এইবিলাক? চা বাবাহঁত, আমাৰ কথা শিলৰ ৰেখা। আমিতো দিম বুলি কৈছোঁ দিমেই ন, কিন্তু তহঁতে এই মোবাইল ফোনত ছোৱালী তোৱালীক মেছেজ নকৰিবি। আৰু এই তই এইবিলাক পাবজি চাবজি কিন্তু নেখেলিবি দেই। ছাৰ অলপমান মোবাইলটো ৰেমটো অলপ বেছিকৈ দিবহে। চা বাবাহঁত, মোক ৰেমৰ কথা বুজাব নালাগে। তহঁতক বেছি ৰেমৰ মোবাইল ফোন দিলে তহঁতে পাবজি ফ্ৰী ফায়াৰ ইনষ্টল দি দিবি। বাবাহঁত তহঁতে বেছি টেনশ্যন ল'ব নালাগে। তহঁতক মই সেই মোবাইল ফোনটোত সাপৰ গেম এটা ভৰাই দি দিম। তহঁতে সেইটো আজৰি সময়ত খেলি থাকিব পাৰিবি। ধন্যবাদ ছাৰ। ধন্যবাদ সকলোকে। আজি আমি অনুষ্ঠানটো ইয়াতে সমাপ্ত কৰিলোঁ। চাই থাকিব পচা আলু নিউজ। নন্দন, কেমেৰা বন্ধ হৈছে ন? ছাৰ ছাৰ, কেমেৰা বন্ধ হৈছে ছাৰ। নন্দন, তোক মই শেষত এটা কথা কওঁ। নেক্সট টাইম যদি এনেকুৱা অনুষ্ঠান পাত ন, অলপ জনা ষ্টুডেণ্ট আনিবি। এনেকুৱা মাথত গোবৰ থকা ষ্টুডেণ্ট যাতে নেক্সট টাইম নান। নহ'লে নন্দন, মোক এনেকুৱা ষ্টুডেণ্টৰ লগত মিটিঙত ইনভাইট নিদিবি হা। তোক মই কথাটো কৈ থৈ দিলোঁ। ছাৰ আপুনি বেয়া নাপাব দেই। তোমালোক দুয়ো কিন্তু অভদ্ৰমী কৰি দিলা দেই ছাৰৰ লগত। মই আমাৰ গাঁৱৰ ষ্টুডেণ্ট কাৰণে তোমালোক দুয়োৱে মাতিছিলোঁ, কিন্তু তোমালোক দুয়ো অভদ্ৰমী কৰি দিলা। এই পয়া লগা, তোৰ কাৰণে সন্মানখিনি গোটাইছে জল না। পাবজি গেলো সি। মই বাৰু বয়াই দেচোন পাবজি গেলাও। তই কিয় প্ৰমিলাৰকে মোৰ কথা আৰম্ভ কৰি দিলি? সেইগিলা বাদ দি এতিয়া মানুহখিনিক আমাৰ কথাটো কওঁ। সেয়ে আপোনালোককো এটা কথা কওঁ, এই ভিডিঅ'টো যি চালা কেৱল মনোৰঞ্জনৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ দিয়ক। কোনো যাতে আকৌ বেয়া চেয়া ভাবি নলয়। যদি ভিডিঅ'টো ভাল পালা লাইক এটা কৰি দিব বুলি আশা থাকিল। লগ পাম দিয়ক নেক্সট ভিডিঅ'ত। দে হ'ব যা। নন্দন বাই কিজনী আমাক বয়াই পেলাক। বলচোন নন্দন বাক অলপ ক্ষমা খুজিছোঁ।